নমস্কাৰ, স্বাগতম জনাইছোঁ অনুসন্ধান চেনেললৈ। আজি পুনৰ এক অসমৰ ৰহস্যজনক ঘটনালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ঘটনাটো আমালৈ প্ৰেৰণ কৰিছে যোৰহাটৰ পৰা জোনালী বৰঠাকুৰে। বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘটনাটো ঘটিছিল তাইৰ সৰুকালত। তাই প্ৰায় তেতিয়া বয়স 12-13 বছৰমান হৈছিল। সদায়ৰ নিচিনা তাইৰ পিছবেলা 4 বজাৰমানৰ পৰা টিউশ্যন থাকে, কিন্তু হঠাৎ এদিন তাই টিউশ্যন দেৰিকৈ ছুটি হ'ল। আন্ধাৰো হৈ আহিছিল, লগতে গাঁৱৰ ৰাস্তা হাবি বনেৰে ভৰা। তাই খুব ভয়ো খাইছিল আৰু তাইৰ মনটো ডাঠ হৈ আহিছিল। হ'লেও তাই ভয় নকৰাকৈ ঘৰলৈ আগবাঢ়ি আহিবলৈ ধৰিলে। যিহেতু ঘৰৰ পৰা তাই টিউশ্যনলৈকে প্ৰায় 4-5 কিলোমিটাৰমান আহিব লাগে, তাই সদায় সেইকাৰণে চাইকেল লৈ আহে। সেইদিনাখনো তাই চাইকেল লৈ আহিছিল আৰু চাইকেলখন লৈ আগবাঢ়ি আহি আছিল ঘৰলৈ বুলি। হঠাৎ তেনেতে বৰষুণ বতাহ আহি তাই ভয় খাই চাইকেলৰ পেডেলটো আৰু বৰকৈ মাৰিবলৈ ধৰিলে। অলপ আগলৈ যোৱাৰ পিছত তাই অনুভৱ কৰিছে যে তাইৰ পিছফালে কোনোবা আহি আছে। তাই বাৰে বাৰে পিছফালে ঘূৰি চায়, কিন্তু তাই কাকো দেখা নাপায়। তাৰপিছত তাইৰ অনুভৱ হৈছে যে তাই চাইকেলৰ পিছফালে কেৰিয়াত কোনোবা বহি আছে। তাই যিমানে সৰুকৈ পেডেল মাৰিছে, কিন্তু চাইকেলখন আগলৈ যোৱা নাই। পিছফালে ঘূৰি চালেও তাই কাকো নেদেখায়। তাই ভয় খাই খৰকৈ আগলৈ যাবলৈ চেষ্টা কৰি আছে। তেনেতে তাই চাইকেলৰ চেইনডাল পৰি গ'ল আৰু তাই তলত পৰি গ'ল। যিহেতু চিকমিকি অলপ সৰু হৈ আছিল, তাইক স্পষ্ট দেখি পোৱা নাই যদিও দূৰৰ পৰা দেখিছে বগাকৈ কোনোবা এজন তাইৰ ফালে আগবাঢ়ি আহি আছে। অলপ সময়ৰ পিছত সেই ব্যক্তিজন তাইৰ ওচৰ আহি পালেহি আৰু ওচৰ আহি পোৱাত তাই দেখিছে যে সেই ব্যক্তিজন বগা ধুতি, বগা চোলা আৰু মূৰত এখন বগা চেলেং মাৰি আছে, লগতে কপালত এটা বগা ফুট লৈ আছে আৰু খুব সুন্দৰকৈ এটা মিঠা হাঁহি মাৰি তাই হাতখন ধৰি সেই ব্যক্তিজনে উঠাই দিছে। তাৰপিছত সেই ব্যক্তিজনে তাইক ঘৰলৈ আগবঢ়াই আহি থাকিবলৈ ধৰিলে। তাই কিন্তু সেই ব্যক্তিজনক বহুত প্ৰশ্ন কৰিছে যে ককা, আপুনি ক'ৰ পৰা আহিলেনো? ওচৰত ক'ৰবাত সকাম হৈছিলে নেকি? কিন্তু সেই ব্যক্তিজনে একো উত্তৰ দিয়া নাই, অকল মুখত এটা মিঠা হাঁহি আছে। তেনেতে যাওঁতে যাওঁতে তাই ঘৰ পালেহি। তাৰপিছত তাই ব্যক্তিজনক বহুত ক'বলৈ ধৰিলে, ককা আহক না, আমাৰ ঘৰত বহিব। কিন্তু ব্যক্তিজনে একো উত্তৰ নিদি এটা হাঁহি এটা মাৰি পদূলিৰ পৰা ঘূৰি গুচি গ'ল আৰু তাই ঘৰৰ ভিতৰলৈ সোমাই আহিলে। ঘৰলৈ আহি তাই সকলোবোৰ কথা মাকক ক'লে। তাৰপিছত মাকে ক'লে যে তোৰ ভাগ্যখন সঁচাকৈয়ে ভাল। আচলতে তেখেত আন কোনো নহয়, তেখেত ডাঙৰীয়া আছিল। তই যেতিয়া সেই ৰাস্তাটোৰ ফালেদি আহি আছিলি, তোক কিবা বেয়া শক্তি আকৰ্ষণ কৰিছিলে। সেয়েহে শক্তিৰ পৰা তোক বচুৱাই তেখেতে তোক ঘৰৰ পদূলিলৈকে আগুৱাই লৈ আহিলে। মাকৰ কথা শুনি তাই স্তব্ধ হৈ ৰ'ল আৰু আজিও তাই সেই কথা পাহৰিব পৰা নাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব আৰু এনেকুৱাই অসমৰ ৰহস্যজনক ঘটনা চাবলৈ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনাৰ লগৰ মাজতো যদি এনেকুৱা ৰহস্যজনক ঘটনা আছে, তেন্তে আমাৰ ইনষ্টাগ্ৰাম আইডিক প্ৰেৰণ কৰিব। ধন্যবাদ।